হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰলৈ এটা অসমীয়া খুব ভাল লগা ব্যঞ্জন আগবঢ়াম। সেইটো হৈছে সৰু মাছৰ সৈতে পচলা। বহুতে হয়তো আমি জানোৱেই যে পচলা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী। ই আমাৰ শৰীৰটো শীতল কৰি ৰাখে। গৰমৰ দিনত খোৱাটো আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী। এতিয়া আমি পচলাখিনি কাটি ল'ম আৰু ইয়াৰ লগতে কঁঠালগুটিৰ বাকলিখিনি অতৰুৱাই ল'ব লাগিব আৰু আদা নহৰু পেষ্ট বনাই ল'ব লাগিব। তাৰপিছত সৰু মাছকেইটা আমি ভাজি ল'ম। পচলাখিনি মোৰ কটা হৈ গ'ল। ইয়াৰ ৰংটো হয়তো অকণমান ক'লা বা ৰঙচুৱা টাইপ দেখিব পাৰে, কাৰণ পচলাত প্ৰচুৰ পৰিমাণে আমাৰ আইৰণ থাকে। ইয়াৰ লগতে মই সৰু মাছকেইটা অকণমান হালধি অকণমান নিমখ লৈ সানি ৰাখিছোঁ ভাজিবৰ কাৰণে। আৰু কঁঠালগুটিকেইটাৰ যিহেতু মই বইল কৰা আছিলে, সেইবাবে ইয়াৰ বাকলি অতৰাই ৰাখিছোঁ। তাৰপিছত পিঁয়াজটো অকণমান সৰু সৰুকৈ কাটি ল'লোঁ, আদা নহৰু পেষ্ট বনাই ল'লোঁ আৰু জলকীয়াকেইটা অকণমান ফালি ৰাখিছোঁ। এতিয়া মাছখিনি ভাজি ল'ম আমি। এতিয়া মই মাছখিনি ভাজিবৰ বাবে কেৰাহীখন গেছত পাতি দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে অকণমান মিঠাতেল ইয়াত দি দিম। কেৰাহীটো গৰম হোৱাৰ লগে লগে এতিয়া আমি ইয়াত মিঠাতেল ব্যৱহাৰ কৰিম। খিনিৰ পৰা ধোঁৱা ওলাইছে, এতিয়া মই ইয়াত মাছখিনি দি দিম। পচলাখিনি বইল কৰি ল'ব লাগিব, সেইকাৰণে আমি কুকাৰত পচলাখিনি ভৰাই দি ল'লোঁ আৰু এতিয়া ইয়াত অকণমান কলাখাৰ ব্যৱহাৰ কৰিম। ইয়াত মই কলাখাৰ ডাঙৰ চামুচেৰে 1 চামুচ ব্যৱহাৰ কৰিছোঁ। এতিয়া 1 কাপ জোখেৰে আমি পানী দি ল'ম ইয়াত। আৰু এতিয়া কুকাৰৰ ঢাকনিখন মাৰি আমি গেছত হাই ফ্লেমত বহাই 2টা চিটি মৰালৈকে ৰখিব লাগিব। আনফালে মই গেছত ভাজি ৰখা মাছখিনি হৈ গ'ল। বইল কৰি ৰখা পচলাখিনি মই কুকাৰৰ পৰা উলিয়াই ল'লোঁ আৰু এইখিনি ঠাণ্ডা হোৱালৈকে অকণমান ৰখিব লাগিব। পচলাখিনি ঠাণ্ডা হোৱাৰ পিছত হাতেৰে মোহাৰি এইখিনি এনেদৰে পচলা বনাবৰ বাবে এতিয়া মই কেৰাহীখন গেছত পাতি দিছোঁ হাই ফ্লেমত আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে মিঠাতেল অকণমান দি ল'ম। তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া আমি গৰম তেলখিনিত কঁঠালগুটিকেইটা দি ভাজি ল'ম। ইয়াত এতিয়া অকণমান হালধি এড কৰিম আৰু অকণমান সোৱাদ অনুসৰি নিমখ দি ল'ম। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি অকণমান টাইম ভাজি ল'ম। কঁঠালগুটিখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া কঁঠালগুটিখিনি বাতি এটাত উলিয়াই ল'ম। একেখন কেৰাহীতে মই এতিয়া অকণমান মিঠাতেল আকৌ যোগ কৰি ল'ম। এতিয়া ইয়াত পিঁয়াজখিনি যোগ কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে এতিয়া আমি ইয়াত জলকীয়া 2টা দি দিম। আৰু এতিয়া ইয়াত অকণমান পাঁচফোৰণ দি ল'ম। এতিয়া ইয়াত আমি আদা নহৰু পেষ্টখিনি দি ল'ম আৰু ভাজি ল'ম। এতিয়া আমি ইয়াত এড কৰিম অকণমান জিৰা জালুক।
এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া আমি ইয়াত অকণমান গৰম মছলা এড কৰি ল'ম। এইখিনি এতিয়া ভালদৰে ভাজি ল'ব লাগিব যেতিয়া মছলাৰ পৰা তেল নোলায়। মছলাখিনিয়ে তেল এৰাৰ লগে লগে ইয়াত মই এতিয়া হালধি ব্যৱহাৰ কৰিম। এতিয়া ইয়াত পচলাখিনি আমি বাকি দিম। এতিয়া এইখিনি হাই ফ্লেমত দি কেনে পুৰা উতল অহালৈকে আমি ৰখিব লাগিব। এইখিনি ভালকৈ মিক্স কৰি আমি এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ এড কৰিম। এইখিনি এতিয়া ভালদৰে মিহলি কৰি ল'ব লাগিব আৰু উতলি অহাৰ লগে লগে আমি ইয়াত কঁঠাল গুটি কেইখিনি আৰু সৰু মাছকেইটা দি দিম। পচলাখিনি উতল অহাৰ লগে লগে ইয়াত এতিয়া আমি কঁঠাল গুটি ব্যৱহাৰ কৰিম। কঁঠাল গুটিখিনি দিয়া হোৱাৰ লগে লগে আমি এতিয়া ইয়াত দিম সৰু মাছখিনি। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব আৰু উতলিব দিব লাগিব অকণমান টাইম। 5 মিনিটমান উতল অহাৰ পিছত পচলাৰ আঞ্জা আমাৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াক আমি গেছৰ ফ্লেমটো অফ কৰি 10 মিনিটৰ কাৰণে ঢাকোন দি ৰাখি দিম। সৰু মাছৰ সৈতে পচলা আৰু কঁঠাল গুটিৰ আঞ্জা আমাৰ ৰেডি হৈ গ'ল। গৰমৰ দিনত আপোনালোকেও এনেকৈ খাই চাবচোন আৰু কেনেকুৱা পায় খাই কেনে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।